ফাষ্ট ফুডৰ নিচিনা আনহেল্ডি বস্তুবোৰ খাই খাই নাজানে আমাৰ পেটত কিমান বেমাৰে বাহ ল'লে। সেয়েহে মই মাজে মাজে আপোনালোকক অথেণ্টিক আছামিজ ৰেচিপিবোৰ বনাই দেখাব ট্ৰাই কৰোঁ। আৰু আজি বনাব লৈছোঁ চেঙেৰী টেঙাৰ সৈতে মাছৰ আঞ্জা। আমাৰ লোৱাৰ আছামৰ ফালে ইয়াক চেঙাৰ টেঙা বুলি কয়। এই চেঙেৰী টেঙাবিধৰ বহুতো চাইণ্টিফিক উপকাৰিতা আছে, মানে আমাৰ দেহৰ কাৰণে বহুতেই ইউজফুল হয়। বিশেষকৈ মোৰ দৰে যিবোৰ মানুহৰ ৰাতি টোপনি কমকৈ আহে, আপোনালোকে সপ্তাহত বাছ দুবাৰ এই টেঙাবিধৰ ৰস খাই চাব। আপোনালোকৰ শ্লিপিং শ্বেডিউল প্ৰব্লেম হামেশা কেলে গায়ব। আৰু ইয়াৰ উপৰিও লিভাৰ প্ৰব্লেম, ডিচেণ্ট্ৰি, টিউমাৰ আদি বিভিন্ন বেমাৰৰ পৰা সকাহ পোৱাত সহায় কৰে। এই ৰেচিপিটো অসমীয়া হিচাপে বনাব প্ৰায় মানুহে জানে। যদি আপোনালোকে আজিলৈ নাই বনোৱা তেনেহ'লে ট্ৰাই কৰিব। আজিলৈ ইমানেই, বাই বাই।